আজি সঁচাকে আমাৰ দতমা সমষ্টিবাসী ৰাইজৰ কাৰণে বিশেষকৈ আমাৰ আই মাতৃসকলৰ কাৰণে খুব এটা আনন্দৰ দিন বুলি আমি ক'ব পাৰোঁ। কিয়নো আজি একেলগে ২ নম্বৰ দতমা ST সমষ্টি অন্তৰ্গত আমাৰ যিবিলাক গাঁও আছে, গাঁওবিলাকত থকা আত্মসহায়ক গোট মহিলাবিলাকৰ যিটো আছে, টোটেল ২২,৮৯৯ জনী আমাৰ সদস্যসকলক একেলগে দতমাৰ এই মুকলি পথাৰখনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ প্ৰতিনিধি হিচাপে আমাৰ অসমৰ এজন শক্তিশালী কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া দেৱে আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া EM সকলৰ সন্মুখত তেখেতে আজি যিটো চেক বিতৰণৰ কাৰ্যসূচী ল'লে, মুখ্য অতিথি হিচাপে তেখেতে থাকি পেলাই অসমৰ মুখ্যমন্ত্ৰীৰ হৈ যেনেকুৱা ধৰণৰ মহিলাসকলৰ আমাৰ আত্মসহায়ক গোট যিবিলাক আছে আৰু বিশেষকৈ আমাৰ মহিলাসকলৰ কাৰণে এটা শক্তিশালী অৰ্থনৈতিক মানে কাঠামো যিটো আমাৰ বুনিয়াদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আত্মসহায়ক গোটৰ সদস্যসকলক জনপ্ৰতি 10,000কৈ টকা দিয়াৰ যিটো উদ্দেশ্য তেখেতে যেনেকুৱা ধৰণৰ সুন্দৰকৈ ব্যাখ্যা কৰি দি মহিলাসকলক উৎসাহিত কৰিলে, মই ইয়াৰ কাৰণে আমাৰ আজিৰ যিজন মুখ্য অতিথি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া দেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু একেলগে 22,899 জনী মহিলাসকলক আমাৰ যিসকল আত্মসহায়ক গোটৰ সদস্য আছে তেখেতসকলক 10,000 টকাৰ যিটো আমাৰ চেক বিতৰণ কৰিবৰ কাৰণে আঁচনি মহিলা উদ্যমিতা আঁচনিৰ নামেৰে আজি ইয়াত ৰূপায়ণ কৰিলে, শুভাৰম্ভ কৰিলে দতমা সমষ্টিৰ কাৰণে। ইয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী অসমৰ আমাৰ মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক মই মানে এই অঞ্চলৰ ৰাইজৰ হৈ সমষ্টিবাসী ৰাইজৰ হৈ আত্মসহায়ক গোটৰ হৈ অশেষ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। তেখেতে যেনেকুৱা ধৰণৰ এটা আঁচনি গ্ৰহণ কৰিছে মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে, আৰ্থিকভাৱে সবল হ'বৰ কাৰণে, শক্তিশালী হ'বৰ কাৰণে যেনেকুৱা ধৰণৰ এটা আজি মানে দায়িত্ব অৰ্পণ কৰিছে, যেনেকুৱা ধৰণৰ এটা চৰকাৰীভাৱে সাহায্য প্ৰদান কৰিছে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলক আজি উদ্যমিতা মহিলা আঁচনিৰ নামত 10,000 দিয়াৰ বাহিৰেও অৰুণোদয় আঁচনি, লাখপতি বাইদেউ নানান ধৰণৰ আঁচনি দিয়াৰ দ্বাৰা দি যেনেকুৱা ধৰণৰ সহায় কৰিব মানে আঁচনি গ্ৰহণ কৰিছে, আগুৱাই নিয়াৰ কাৰণে যেনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰিছে, মই আজিলৈকে ক'বলৈ গ'লে অসমৰ কোনো চৰকাৰে তেনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰা নাছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে আজি মুখ্যমন্ত্ৰী এটা ফ্লেগশ্বিপ প্ৰগ্ৰাম হিচাপে, চিফ মিনিষ্টাৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম হিচাপে এই আঁচনিবিলাক ৰূপায়ণ কৰাৰ দ্বাৰা দি অসমৰ মহিলাসকলৰ যিটো অৱস্থা যথেষ্ট উন্নত হৈছে, যথেষ্ট মানে এওঁলোকৰ অৰ্থনৈতিক দিশত অংশগ্ৰহণ কৰি পেলাই কাম কৰিবৰ কাৰণে উৎসাহ যথেষ্ট বাঢ়িছে। আমাৰ পুৰুষৰ লগতে ঘৰ সংসাৰ চলাবৰ কাৰণে দায়িত্ব তেখেতসকলৰো যে আছে সেইখিনি বুজিবলৈ সক্ষম হৈছে। আৰু মহিলা পুৰুষ গিৰিয়েক আৰু মানে মহিলা একেলগে একেখন পৰিয়ালৰ দায়িত্ব সমানে লৈ পেলাই কাম কৰিলে এইখন পৰিয়ালৰ মানে এটা ভাল উন্নতি হোৱাৰ পথটো প্ৰশস্ত হয়। আৰু ইয়াৰ কাৰণে মহিলাসকলক পুৰুষৰ সমানে অৰ্থনৈতিক দিশত শক্তিশালী সবল কৰিবৰ কাৰণে পৰিয়ালটো চম্ভালিব পৰা মহিলাসকলৰ যথেষ্ট যিহেতু শক্তি আছে, যথেষ্ট তেখেতসকলৰ কাম কৰাৰ এই ধৰণৰ এটা উৎসাহ উদ্দীপনা আছে, সেইটো আমি মানে বাস্তৱত প্ৰেক্টিকেলি কামত লগাবৰ কাৰণে এই আঁচনিটো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো গ্ৰহণ কৰিলে, ইয়াৰ কাৰণে অসমৰ মহিলাসকলৰ মাত্ৰ নহয় অসমৰ জাতীয় জীৱনত, জাতীয় সমাজত যথেষ্ট লাভান্বিত হৈছে, যথেষ্ট উপকৃত হৈছে। আৰু এই ধৰণৰ আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে লোৱাটো এটা ঐতিহাসিক পদক্ষেপ বুলি মই ক'ব খোজো। আৰু অসমবাসী ৰাইজৰ অসমৰ অৰ্থনৈতিক উন্নয়নৰ দিশত যথেষ্ট অৰিহণা মানে আগবঢ়াইছে, যথেষ্ট অসমৰ মানুহবিলাকৰ উপকৃত হৈছে বুলি মই ক'ব বিচাৰোঁ। ভেঞ্চাৰ স্কুলৰ সমস্যা সমাধানৰ কাৰণে আমি এটা একশ্যন প্লেন তৈয়াৰ কৰিছোঁ। আপোনাসকলে জানে যে এতিয়া যেহেতু আমাৰ শিক্ষা বিভাগ BTCৰ হাতত অৰ্পণ কৰা ট্ৰেন্সফাৰ এটা ছাবজেক্ট আৰু BTCৰ হাতত যেহেতু এটা লেজিসলেটিভ পাৱাৰ আছে, আমাৰ এই লেজিসলেটিভ পাৱাৰটো ৰূপায়ণ কৰি পেলাই ব্যৱহাৰ কৰি আমি অসমত অসম চৰকাৰে যেনেকৈ প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ কাৰণে এক বনাই ইতিমধ্যে তেওঁলোকে
মানে চৰকাৰী কৰণৰ ব্যৱস্থা হাতত লৈ কাম কৰি আছে। ঠিক তেনেদৰে এইবাৰ প্ৰথমবাৰৰ কাৰণে পিটিচিৰ ফালৰ পৰাও আমাৰ যিবিলাক LP UP হাইস্কুল কলেজ ছেকেণ্ডাৰী বিলাক আছে প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে নতুনকৈ এক বনোৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আমি কমিটি অলৰেডি BTC গভৰ্ণমেণ্টৰ পৰা গঠন কৰিছোঁ একটো ড্ৰাফটিং কৰিবৰ কাৰণে। আমি অহা এই ডিচেম্বৰৰ 10-12 দিনৰ ভিতৰতে নিশ্চয়কৈ আমাৰ একটো কমপ্লিটলি বনাই ল'ব পাৰিম। ইয়াৰ পিছত একটো আমি সৰ্বসন্মতিক্ৰমে পাছ কৰি ল'ব লাগিব বিধানসভাৰ মজিয়াত পেছ কৰি। ইয়াৰ পিছত আমাৰ প্ৰভিঞ্চিয়েলাইজেশ্যন সম্পূৰ্ণ হৈ যাব আৰু অসম চৰকাৰে ইয়াৰ ওপৰত অনুমোদন জনাই দ্বিতীয় তেখেতসকলৰ ফালৰ পৰা যিটো দায়িত্ব লোৱাৰ তেওঁলোকৰ এটা কৰ্তব্য বা দায়িত্ব আছে তেওঁলোকে পালন কৰিব। এইটো অসম চৰকাৰৰ যিহেতু গভৰ্ণমেণ্ট প্ৰগ্ৰাম হয় আৰু অসম চৰকাৰৰ আঁচনি হয়, আমি অসম চৰকাৰ আৰু BTC গভৰ্ণমেণ্ট এতিয়া যৌথভাৱে প্ৰগ্ৰামবিলাক যিহেতু লোৱা হৈছে, গতিকে অসম চৰকাৰৰ আজি যেনেকৈ আমাৰ ইয়াত এজন মন্ত্ৰী আহি পেলাই তেখেতৰ হাতেৰে আমি মুকলি কৰিছোঁ, ঠিক তেনেকুৱা ধৰণৰ প্ৰত্যেকটো সমষ্টিৰ প্ৰগ্ৰামবিলাক মন্ত্ৰী অসমৰ পৰা আহি পেলাই মুকলি যিহেতু কৰিব লাগিব। গতিকে বিভিন্ন ব্যস্ততাৰ মাজত তেখেতসকলে যিহেতু কাম কৰি আছে গোটেই অসমখনত অসমবাসী ৰাইজৰ হৈ, তেওঁলোকৰ সুবিধা তেওঁলোকৰ অসুবিধা চাই মেলি কেতিয়া সময় হয় কেতিয়া সুযোগ হয় এইবিলাক BTC গভৰ্ণমেণ্ট আৰু অসম চৰকাৰৰ মাজত আলোচনা কৰি আমি সময় নিৰ্ধাৰণ কৰিম। এই হিচাপে প্ৰত্যেকটো সমষ্টিত আমাৰ আজিৰ দৰে প্ৰগ্ৰামবিলাক চলাই থকা হ'ব। সেইটো সময়ত আপোনালোকক আমি জনাই দিম।